বছৰত তিতাবৰত নতুনকৈ আৰম্ভ কৰি আৰু ডেটটো হৈছে 7 আগষ্ট 7 আগষ্টত ইনগ্ৰেট হ'ব আৰবান টি বিষ্ট্ৰ তিতাবৰত আৰু আমি বিদুভাই পৰিয়াল তাতে উপস্থিত থাকিম সকলো আহিব নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশাটো সকলো ভাল আৰু মই আজি আহিছোঁ তিতাবৰৰ আপোনালোকৰ একেবাৰে এইটো বুলি ইয়ামাহা শ্ব'ৰুম আৰু হালধি মিলৰ ফ্ৰণ্টত এখন নতুনকৈ খুলিছে কেফে আৰু আপোনালোকক দেখাম মই ৰ'ব অ'কে আৰু কেফেখনৰ নাম হৈছে আৰবান টি বিষ্ট্ৰ গেটৰ পৰিৱেশ দেখিছে মানুহ ভিৰ লাগিছে যিহেতু আজি হৈছে অপেনিঙৰ ডে মানে প্ৰথমটো দিন আৰু আজি মানে প্ৰথমটো দিন অপেনিং মানুহ বহুত ভিৰ লাগিছে একৈলি ইয়াত এনেকুৱা চব আৰু এই কেফেখন মানে আজি অপেনিং কৰিবলৈ বেহাৰবাৰী আপোনালোকে নিশ্চয় সকলোৱে চিনি পায় চুমকি কছাৰী আৰু মানে তেওঁলোক আহিম বুলি কৈছিলে আৰু বিদুৰ ভাই মানে টিম আহিম কৈছিলে যিহেতু এই কেফেখন অপেনিং কৰিবলৈ আৰু মানে টাইম আছিলে আপোনাৰ 4:30টাত অহা কথা কিন্তু দেৰি হৈ গ'ল লেট হ'ল ফোন কৰিলে বোলে আজি বোলে নাহে আৰু এইটো পুৰা ভিতৰৰ পৰিৱেশ ইয়াৰ পৰা কাউণ্টাৰ মানে ইয়াতে পুৰা মানুহক ইয়াৰ পৰা দিয়ে আগফালৰ পৰা এইটো ভিউ আৰু দাদাজনে পুৰা চাহ বনাই আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ ভেৰাইটিজ চাহ পাব নেকি হয় আৰু কফি চফি চব উপলব্ধ ন চব পাব অ'কে এইপিনে দাদাজনে পুৰা বনাই আছে দেখিছে ইয়াত চাহ বনাই আছে ন হয় আৰু আজি মানে বেহাৰবাৰী চুমকি বাহত অহা কথা আছিলে চ' নাহিলে ন হয় মানে নাহিলে কিবা প্ৰব্লেমত আৰু হয় আহিব ন আহিব বেলেগ এদিন আহিব মানে আৰু ইয়ালে আৰু আজি নাহিলে আৰু মেনুখন আপোনালোকক দেখাই দিছোঁ ৰ'ব আৰু অ'কে এইখনে হৈ গ'ল মেনুখন চ' আপোনালোকে ধৰিব পাৰিছে নে নাই নাজানো ৰ'ব দেখাই দিছোঁ ভালকৈ আৰু হ'ল এইখনে হ'ল মেনুখন চাওক দেখিছে আমালে পুৰা চিঙৰা আনিছে দেই দাদাজনে বঢ়িয়াকে এতিয়া খাই লৈছোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এইপিনে আমি পুৰা মানে বাহিৰত খাইছোঁ এই দেখিছেনে মানুহ বহুত ভিৰ হৈছে আচলতে আৰু সেইবাবে বাহিৰত খাই লৈছোঁ তাৰপিছত কৈ আছোঁ চিঙৰাটো গাইজ মজা টেষ্টি কিন্তু বঢ়িয়া অ'কে আৰু এতিয়া মই সোমাইছোঁ কিচেনত দাদা আছে চেফ দাদাই মানে ৰেচিপিবোৰ বনাই হয় আৰু আপোনালোকৰ মানে এখন কেফেখনত মানে স্পেচিয়েল কি পাব আমাৰ স্পেচিয়েল ইয়াতে পাব চিকেন সমোসা হয় या चिकन समोसा बनाই আছে নি চিকেন সমোসা হয় চিকেন সমোসা এটো চিকেন মছলা হয় আৰু তাৰপিছত আমাৰ ইয়াতে স্যান্ডউইচ হ'ব বাৰ্গাৰ হ'ব পাস্তা হ'ব ভেৰাইটিজ অফ মেগি হ'ব ভেৰাইটিজ অফ অমলেটস হয় তাৰপিছত আমাৰ চাহ কফি এইবিলাকত স্পেচিয়েল হয় কাটলেট আছে চিকেন কাটলেট ভেজ কাটলেট পনীৰ কাটলেট এইবিলাক পাই যাব এখনত আপোনালোকে আহি আপোনালোকৰ প্ৰিয়জনৰ লগত আৰু আপোনালোকৰ ঘৰৰ মানে ফেমিলিৰ লগত বা আপোনালোকৰ ফ্ৰেণ্ডৰ লগত আহি পেনে ইভিনিং টাইমত পুৰা মানে বঢ়িয়াকৈ চাহৰ সোৱাদ ল'ব পাৰিব অ'কে আৰু আমি ইয়াৰ পৰা ওলাই দিছোঁ আৰু আপোনালোকো আহিব ইয়াতে ধুনীয়াকৈ একাপ চাহ টেষ্ট কৰি যাব এইপিনে পুৰা টেষ্ট কৰি আছে দাদাহঁতক ক'লে আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ চ' নেক্সট ভিডিঅ'ত লগ পাম আজি ৰৈছোঁ বাই বাই দিয়ক